ফুচকা 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 অৰ্থাৎ পানীপুৰি। আহকচোন আজি আমি ঘৰতেই পানীপুৰি প্ৰস্তুত কৰি খাম। ই অতি সোৱাদযুক্ত, একেবাৰে দোকানৰ ফুচকাৰ নিচিনাই হ'ব। মই কি বস্তুৰে ফুচকা প্ৰস্তুত কৰিছোঁ চাই লওঁ আহক। আহকচোন চাওঁ পানীপুৰিৰ কাৰণে কি বস্তুৰ প্ৰয়োজন হয়। মই অকণমান ময়দা লৈছোঁ আৰু সেই সমান জোখতে অলপমান চুজি লৈছোঁ। এতিয়া মই ময়দা আৰু চুজিখিনি একেলগে মিক্স কৰি ল'ম। ময়দা যিমান লৈছোঁ চুজিৰ পৰিমাণটো সেই সমানেই। আপুনি যদি চুজিটো অকণমান ডাঙৰ মোটা চাইজৰ থাকে তেতিয়া অকণমান গুড়ি কৰি ল'ব। আৰু অকণমান বেকিং চ'ডা দিছোঁ আৰু সোৱাদ অনুসৰি নিমখ এড কৰিছোঁ। এতিয়া মই অলপকৈ পানী দি পেলাই এইখিনি মিক্স কৰি যাম। ফুচকাৰ পেষ্টটো বনাওঁতে পানী অকণমানকৈ দি যাব, কাৰণ চুজিয়ে পানীটো বহুত খায় একেলগে, আৰু লাহে লাহে মুঠি যাব। একেবাৰে খৰকৈ ৰুটিৰ নিচিনাকৈ নমঠিব, অকণমান পানী দি লাহে লাহে মুঠি যাব, যাতে চুজিখিনি পানীটো অবজাৰ্ভ কৰিব পাৰে। এই চব মোৰ পেষ্টটো প্ৰস্তুত হৈ গৈছে। মই একদম কোমলকৈ ৰাখিছোঁ, আপোনালোকে চাওকচোন, একদম কোমলকৈ ৰাখিছোঁ যাতে চুজিয়ে পানীখিনি অবজাৰ্ভ কৰিব পাৰে। এতিয়া মই ইয়াত এখন তিতা কাপোৰ দি পেলাই এইটো অকণমান 10-15 মিনিট সময়ৰ বাবে ৰাখি দিম। ফুচকাৰ পেষ্টটো মই এখন এনেকুৱা তিতা ৰুমাল লৈ পেলাই ঢাকি থৈ দিম 15-20 মিনিট সময়ৰ বাবে। আপোনালোকেও এনেকৈ অকণমান সময় ৰাখি দিব, তেতিয়াহে ফুচকাটো ধুনীয়াকৈ ফুলিব। নহ'লে ই যদি হাৱা পাই শুকাই যায় তেতিয়া এটা চাইডে ফুলিবও পাৰে, এটা চাইডে নুফুলিবও পাৰে। সেইকাৰণে চুজিয়ে যাতে পানীখিনি অবজাৰ্ভ কৰি ল'ব পাৰে, তাৰ কাৰণে ফুচকাৰ পেষ্টটো অলপ দেৰি তিতা কাপোৰ এখনে ঢাকি ৰাখিব। এই ময়দাৰ আৰু চুজিৰ পেষ্টটো তৈয়াৰ হোৱালৈকে আমি এতিয়া আলু আৰু ফুচকাৰ কাৰণে পানীখিনি প্ৰস্তুত কৰি ল'ম। 3টামান মই মিডিয়াম চাইজৰ আলু বইল কৰি লৈছোঁ। কুকাৰত মই বইল কৰিছিলোঁ, এটা চিটিয়ে দিছোঁ। আপোনালোকে বেছি চিটি নিদিব, তেতিয়া আলুটো কোমল হৈ যোৱাৰ চান্স থাকে। আলুৰ ষ্টাফিংটো প্ৰস্তুত কৰিবৰ বাবে মই এটা মিডিয়াম চাইজৰ পিঁয়াজ সৰুকৈ কাটি লৈছোঁ, 2টামান কেঁচা জলকীয়া, 2খিলামান ধনিয়াৰ পাত, অকণমান ৰেড চিলি পাউডাৰ আৰু 2 পেকেট মেগী মছলা। ফুচকাৰ পেষ্টটোৰ কাৰণে মই আলুকেইটা ভালদৰে ভাঙি ল'ম। ভালদৰে ভাঙি অলপমান মোহাৰি গুড়ি কৰি ল'ম। এতিয়া মই অকণমান নিমখ এড কৰি দিম। নিমখখিনি এড কৰি আলুখিনি ভালদৰে মঠি ল'ব লাগিব। তাৰপিছত মই অকণমান ৰেড চিলি পাউডাৰ দিম, আধা চামুচতকৈ কম। এতিয়া মই কাটি থোৱা পিঁয়াজ আৰু জলকীয়াখিনি ইয়াত এড কৰি ভালদৰে আলুখিনি মঠি ল'ম। শেষত মই অকণমান মেগী মছলা এড কৰি দিছোঁ। মেগী মছলাটো অপশ্যনেল হয়, আপোনালোকে দিবও পাৰে নিদিবও পাৰে। মই মেগী মছলাৰ টেষ্টটো বিৰাট ভাল পাওঁ, সেইকাৰণে মই মেগী মছলা অলপমান এড কৰি দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে মেগী মছলা নিদিবও পাৰে। আহকচোন এতিয়া ফুচকাৰ কাৰণে পানীখিনি প্ৰস্তুত কৰি লওঁ। ফুচকাৰ কাৰণে আমি পানীখিনি ৰেডি কৰি লওঁ। মই প্ৰথমতে অকণমান পানী লৈছোঁ, তাত মই তেতেলী 2 ফুটা দি দিম। তেতেলীখিনি অকণমান কোমল হয়, আৰু মই অকণমান চাট মছলা দি দিছোঁ। এটা কেঁচা জলকীয়া সৰুকৈ কাটি ইয়াত এড কৰি দিছোঁ, আৰু সোৱাদ অনুসৰি নিমখ এড কৰি ভালদৰে এইখিনি অলপ মিলাই তেতেলীৰ ৰসটো ওলোৱালৈকে অলপ ৰাখি দিম আমি। আপোনালোকৰ ওচৰত যদি ধনিয়া পাত বা পদিনা পাত থাকে তাতো দিব পাৰিব। মোৰ আজি বন্ধৰ দিনত ধনিয়া পাতো নাই, পদিনা পাতো নাই, সেইকাৰণে মই অকল তেতেলীৰ ৰসেৰে এই ফুচকাৰ পানীটো প্ৰস্তুত কৰিছোঁ। ফুচকাৰ কাৰণে কৰি থোৱা আমাৰ হেৰিটো প্ৰস্তুত হৈ গৈছে। এতিয়া মই 2টা ভাগ কৰি বেলি যাম। ফুচকাৰ কাৰণে সেইটো অকণমান পাতল হ'ব লাগে, ৰুটিতকৈ আপুনি অলপ পাতল কৰিব। একেবাৰে পাপৰৰ নিচিনাও নকৰিব, পাপৰৰ নিচিনা কৰিলে ভালকৈ নুফুলিব।
এনেকৈ মই ৰুটিখন বেলি লোৱাৰ পিছত মই এই সাঁফৰটোৱে কাটি যাম। আপোনালোকৰ ওচৰত যদি এনেকুৱা জোখৰ সাঁফৰ নাথাকে সৰু গিলাচ এটাৰেও কাটিব পাৰিব। গতিকে আপুনি আঁতৰাই দিব। মোৰ ফুচকাখিনি কটা হৈ গৈছে। এতিয়া মই এখন এখনকৈ ফ্ৰাই কৰি যাম। এতিয়া মই এখন পেনত অলপমান তেল গৰম হ'বলৈ দিছোঁ। তেলখিনি অলপ বেছিকৈ ধোঁৱা ওলোৱাকৈ গৰম কৰিব। ধোঁৱা ওলালে গেছৰ ফ্লেমটো ল' কৰি দিব। লুটিয়াই দিব। লুটিয়াই দি গেছৰ ফ্লেমটো ল' কৰি দিব। এয়া চব মোৰ পানীপুৰি প্ৰস্তুত হৈ গৈছে। পানীখিনিও সম্পূৰ্ণৰূপে প্ৰস্তুত হৈ গৈছে আৰু পুৰিখিনিও হৈ গৈছে। আপোনালোকে এনেদৰে অতি সহজতে ঘৰতে পানীপুৰি প্ৰস্তুত কৰি খাব পাৰিব। যিসকলে মোৰ চেনেলটো নতুনকৈ প্ৰথমবাৰৰ বাবে চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰিব। ধন্যবাদ।